কবিতাৰ শিৰোনাম জন্মগত বেশ্যা নহয় মই এগৰাকী বেশ্যাৰ কৰুণ কাহিনীৰ কবিতা কথা বাস্তৱ শইকীয়া আবৃত্তি উপাসনা শৰ্মাৰ তোমালোকে কেনেকৈ অনুভৱ কৰিবা মোৰ বুকুৰ মাজত অৰ্হনিশে জ্বলি থকা বেদনাৰ সেই তীব্ৰ দাবানল হয় মই আজি বেশ্যা মই আজি টকাৰ বিনিময়তহে দেহ বিক্ৰী কৰোঁ কিন্তু তোমালোকে জানা মোৰ জীৱনৰ প্ৰকৃত ৰহস্য কি চাকৰিৰ প্ৰলোভন দি চহৰলৈ নি সেই মুখা পিন্ধা ভদ্ৰ জানুৱাৰটোৱে কেইটামান টকাৰ বিনিময়ত বিক্ৰী কৰিলে মোক কেইটামান মানুহৰূপী নৰপিশাচৰ হাতত মনত পৰিলে সেই কালৰূপী ভয়ানক নিশাটোৰ কথা আজিও মোৰ সৰ্বশৰীৰ কঁপিব ধৰে কি যে মোৰ জীৱনৰ সেই অভিশপ্ত ক্ষণ সুৰাত মাতাল হৈ নৰপিশাচকেইটাই এপদ কৈ মোৰ শৰীৰৰ পৰা সকলো বস্ত্ৰ খুলি উলংগ কৰি মোৰ সৰ্বশৰীৰ বাৰে বাৰে স্পৰ্শ কৰি মোৰ বক্ষযুগল হাঁহিত মাতাল হৈছিল ৰাক্ষসৰ দৰে মোৰ বুকুৰ কেঁচা মঙহৰ সোৱাদ লৈ কামাতুৰ হৈ পশুৰ দৰে কৰি আচৰণ আওকাণ কৰি মোৰ শত কাকুতি মিনতি উৰেতো নিশা মোক কৰিলে ধৰ্ষণ যাৰ বাবে আজি সমাজৰ ঘৃণা সহিব নোৱাৰি পিতৃ মাতৃৰ সন্মান ৰক্ষাৰ বাবে পেটৰ তাৰণাত পৰি এই অজ্ঞাত ঠাইত মোৰ দৰে বেশ্যাৰ হল জনম মইতো জন্মগত বেশ্যা নহয় ধন্যবাদ।